নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম আৰু আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ চাহ কাপৰ পৰা। এয়া আমাৰ মহাপুৰুষে চাহ খাব, গাখীৰ দিয়া চাহ খাব নাপালে মূৰটো যে গৰমে হৈ থাকে আৰু সেয়েহে লৰালৰিকৈ মই চাহকাপ দিবলৈ ওলালোঁ। আৰু চাহকাপ খাব পালেহে মানে ঠাণ্ডা হৈ থাকিব আৰু নহ'লে পেক পেকাই থাকে আৰু মানে ক'ৰ কি যে নক'ব আৰু যে ঘৰত থাকিলে কিমান বাৰ যে চাহ খোৱা হয় হিচাপ নাইকিয়া আৰু এইফালে মই পাৰ মাংস, ছাগলী মাংস, মাছ, এইফালে ৰৌ মাছ মায়ে লৈ আহিছিলে আৰু বহুদিন হ'ল, ছমাহমানেই হ'ল মই ঘৰত নোযোৱা, সেয়েহে মাৰ হাতৰ সোৱাদ ল'ম আৰু আজি বহুদিনৰ মূৰত। আৰু মায়ে ছাগলী মাংস আৰু মাছ ৰান্ধিব, মই পাৰ মাংস পচলাৰ সৈতে ৰান্ধিম আৰু এনেকৈয়ে দিনটো আৰম্ভ হৈছে। আৰু নাতিনীয়েকে খুটখুটাই কিবা কিবি কৰি আছে, গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। আৰু এইফালে মা ৰন্ধাত ব্যস্ত আৰু কিবা কিবি আমাৰ গোসাঁনীজনীয়ে কৈ থাকে, মাজে মাজে হাঁহিও উঠি থাকে বাৰু। এইফালে ভেন্দি, কলপচলা, এনেকৈ আলু পিঁয়াজ গোটেইবিলাক ৰেডি কৰি লৈছোঁ। আৰু গৰমৰ দিনত যে মই বছৰত এবাৰ হ'লেও পাৰ মাংস আৰু কলপচলাৰ সৈতে এনেকৈ খাওঁ। আৰু যদি খাই পোৱা নাই এনেকৈ এবাৰ বনাই খাবচোন, কলপচলাৰ সৈতে পাৰ মাংস বিৰাটেই সোৱাদ হয়, মই যে খাই বিৰাট ভাল পাওঁ আৰু ভালো হয় বাৰু গৰমৰ দিনত, যিহেতু পাৰ মাংসটো বহুতেই গৰম হয়। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰোঁ, পাৰ মাংসটো যিহেতু শ্বেয়াৰ কৰা হোৱা নাছিলে। আৰু আজি খাবলৈও ভাল হ'ল বাৰু পাৰ মাংসটো, এনেকৈ বাৰু বনাই চাবচোন। আৰু কোনে কোনে ভাল পায় বাৰু পাৰ মাংস কমেণ্ট বক্সত জনাবচোন। আৰু এইফালে মায়ে বনাইছে মাছৰ জোল আৰু ছাগলী মাংস, আৰু মই মোৰ ভেন্দি ভাজিছোঁ আৰু পাৰ মাংস কলপচলাৰ সৈতে। এনেকৈ দুইজনীয়ে লাগি গৈছোঁ ৰন্ধা বঢ়াত আৰু বহুতেই ভাল লাগে নহয় জানো এনেকৈ অকলে অকলে পাকঘৰত সোমাই থকা হয়। যেতিয়া মা অহা হয় প্ৰায়ভাগ মায়ে ৰন্ধা হয় বাৰু, মোৰ সিমান সেনেকৈ ৰন্ধা নহয়, তথাপি আজি ৰান্ধিলোঁ আৰু মাৰো গাটো যিহেতু ইমান ভাল নহয়। এনেকৈ এয়া কলপচলা আৰু পাৰ মাংস বিৰাটেই সোৱাদ হয় দেই, মই বহুতবাৰ সোৱাদ লৈছোঁ আগতে, যদি খাই পোৱা নাই এনেকৈ খাই চাব। আৰু আমাৰ মহাপুৰুষে যে আগতে খোৱাই নাছিলে পাৰ মাংসৰ সৈতে কলপচলা, এই এনেকৈ খায় নেকি বোলে, অকল বোলে আলুৰহে খায়। যেতিয়া মই ৰান্ধিব ল'লোঁ তেতিয়া এখেতেও সোৱাদ ল'লে আৰু মনত কৰি দিয়ে, পাৰ মাংস দেখিলে কয় নবনোৱা নেকি বোলে কলপচলাৰ সৈতে। মই সেয়েহে ভাবিলোঁ আজি বনাই দিওঁ। এয়া গোটেইখিনি ৰেডি হৈ গ'ল আৰু আপোনালোকেও বাৰু এনেকৈ খায়নে গোটেইবিলাকে লগে ভাগে। এইফালে ভাগিন দুজনো আহিছে, এয়া সিহঁতেও খোৱাত ব্যস্ত, মায়ে এনেকৈ দি আছে। আজি বাৰু কাঁহীত নিদিলোঁ, এনেকৈ ডিছপ'জেলতে দিলোঁ ভাত, আৰু এয়া তিনিওটাই ধুনীয়াকৈ খোৱা হৈছে, টেষ্টি হৈছে বোলে। আৰু আজিলৈ আহিছোঁ।